মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কেমিষ্ট্ৰি পেপাৰখনত জেনেৰেলি 3 পৰা 6টা মান কনভাৰ্সন অৰ্গেনিক কনভাৰ্সন অহা দেখা পোৱা যায় এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটো হ'ব কি যে অৰ্গেনিক কনভাৰ্সন বিলাক টান হয় নেকি অৰ্গেনিক কনভাৰ্সন বিলাক বেছি টান নহয় তুমি টিচাৰে যদি বহুত ভালদৰে বুজাই দিয়ে তেতিয়ালে তুমি ইজিলি বুজি পাবা কিন্তু অৰ্গেনিক কনভাৰ্সন বিলাক যদি তুমি 5 পৰা 10টা যদি তুমি পৰীক্ষাত চাই যোৱা কিন্তু সেই 5 পৰা 10টা চাই গলে তোমাৰ পৰীক্ষাত কমন পৰিবও পাৰে নপৰিবও পাৰে কিন্তু একো গ্যাৰান্টি নাই তো সেইভাবে অৰ্গেনিক কনভাৰ্সন মিনিমাম তোমালোকৰ 80 পৰা 150 যদি অৰ্গেনিক কনভাৰ্সন চোৱা তেতিয়াহে তোমাৰ 100% কমন পৰাৰ এটা চান্স থাকিব ঠিক আছে তো সেই কাৰণে অৰ্গেনিক কনভাৰ্সন এনে বুজি পোৱাত তোমালোকৰ টান নহয় কিন্তু কমন পেলাৱাৰ কাৰণে অলপমান তোমালোকৰ বেছি কোৱেশ্চন চাবলগীয়া হয় ঠিক আছে আজি মই কেইটামান লৈ আহিছো তো তোমালোকে এইকেইটা চাবা তো এতিয়া আমাক প্ৰথমতে কৈছে কি যে প্ৰপানন মানে প্ৰপাননক এচিটন বুলিও কোৱা হয় প্ৰপাননৰ পৰা প্ৰপিন বনাব দিছে ঠিক আছে 2 নম্বৰটো বেনজয়িক এচিডৰ পৰা বেনজেলডিহাইড বনাব দিছে 3 নম্বৰটো ইথানলৰ পৰা 3 হাইড্ৰক্সি বিউটানেল বনাব দিছে এইকেইটা মই তোমালোকক আজি বুজাই দিম ঠিক আছে তো এতিয়া প্ৰথমটো তোমালোকে চোৱা এতিয়া প্ৰপাননক কি বুলি কয় এচিটন বুলিও কোৱা হয় ঠিক আছে এই প্ৰপানন এটা কিটন হয় মনত ৰাখিবা এই প্ৰপানন এটা কি হয় কিটন হয় প্ৰথমতে আমি কি কৰিব লাগিব এই প্ৰপানন এটা কিটন হয় আৰু এই কিটনটোক আমি কি কৰিব লাগিব লিথিয়াম এলুমিনিয়াম হাইড্ৰেট এইটো লিথিয়াম এলুমিনিয়াম হাইড্ৰেট বা সোডিয়াম বৰোহাইড্ৰেটটো তোমালোকে দিব পাৰা বা বেলেগ যেটো সুইটেবল হয় সেইটো তোমালোকে ৰিয়েজেন্ট তোমালোকে ইয়াতে দিব পাৰা দিলে কি হৈ যাব এইটো দিয়া মানে বিজাৰণ বুজায় বিজাৰণ মানে কি হৈ যাব এই যেটো কাৰ্বন আছে এই কাৰ্বন বিজাৰণ মানে সদায় হাইড্ৰোজেন যোগ হয় ঠিক আছে ৰিডাকচন কৰিব লাগিব আৰু প্ৰপাননৰ তেতিয়ালে এই কাৰ্বন আৰু অক্সিজেনৰ মাজৰ যেটো ডাবল বন্ড আছে সেইটো তোমালোকৰ কি হৈ যাব ভাঙি সিঙ্গল বন্ড হৈ যাব আৰু এইফালে অক্সিজেনটোৰ লগত এটা হাইড্ৰোজেন আৰু এই কাৰ্বনটোৰ লগত এটা হাইড্ৰোজেন যোগ হৈ যাব হৈ গলে আমি এটা সেকেন্ডাৰী এলকহল পাই যাম তো ইয়াতে তোমালোকে চোৱা অক্সিজেনৰ লগত এটা হাইড্ৰোজেন যোগ হৈ গল আৰু কাৰ্বনৰ লগত এটা হাইড্ৰোজেন যোগ হৈ গল ডাবল বন্ডটো কি হৈ গল সিঙ্গল বন্ড হৈ গল এইটো তোমালোকে ভালদৰে চাবা তো চালে আমাৰ এইটো এটা সেকেন্ডাৰী এলকহল সৃষ্টি হৈ গল ইয়াতে প্ৰপেন টু অল হৈ যায় ঠিক আছে এতিয়া এই সেকেন্ডাৰী এলকহলটোক আমি কি কৰিব লাগিব কনসেন্ট্ৰেটেড H2SO4 আৰু হিট দি কেনে ডিহাইড্ৰেচন কৰিব লাগিব ডিহাইড্ৰেচন মানে নিৰোধন বিক্ৰিয়া কৰিব লাগিব নিৰোধন বিক্ৰিয়াত সদায় ওয়াটাৰটো ৰিমুভ হয় ওয়াটাৰ কৰ পৰা ৰিমুভ হ'ব এই OH2 আৰু এই যেটো হাইড্ৰোজেন আছে ইয়াৰ পৰা এটা হাইড্ৰোজেন আৰু OH লগ লাগি ওয়াটাৰ ৰিমুভ হৈ যাব আৰু এটা এলকিন উৎপন্ন হ'ব CH3 CH ডাবল বন্ড CH2 এটো প্ৰপিন উৎপন্ন হ'ব তো এনেকে তোমালোকৰ প্ৰপানন মানে এচিটনৰ পৰা আমি প্ৰপিন বনাব পাৰো তো এইখিনি বস্তু তোমালোকে এনেকে চাব লাগিব ৰিয়েজেন্ট বিলাক পুৰা মুখস্থ কৰিব লাগিব ভালদৰে প্ৰেক্টিস কৰিব লাগিব আৰু তাৰ পিছত তোমালোকৰ নেক্সটটো চোৱা এতিয়া বেনজয়িক এসিড এইটো বেনজয়িক এসিড ঠিক আছে বেনজিনৰ লগত COOH থাকিলে তাক বেনজয়িক এসিড বুলি কোৱা হয় এলকহলৰ OH2 আৰু বেনজয়িক এসিডৰ OH2 যেটো আছে এলকহলৰ OH আৰু বেনজয়িক এসিডৰ OH বা এলকহলৰ OH আৰু কাৰ্বক্সিলিক এসিডৰ OH2ৰ ধৰ্ম একেই হয় সেইভাবে আমি কি কৰিম যেনেকৈ এলকহলত আমি থাইনিল ক্লোৰাইড দিছিলো বা বেলেগো দিব পাৰা PCl5 ও দিব পাৰা তো থাইনিল ক্লোৰাইড বেস্ট হয় তো আমি যেতিয়া SOCl টো আমি এলকহলত দিছিলো তেতিয়া OH ৰ ঠাইত কি হৈ গৈছিল Cl হৈ গৈছিল ঠিক এদৰে ইয়াতে বেনজয়িক এসিডটো কি হ'ব SOCl টো দিয়াৰ লগে লগে OH ৰ ঠাইত আমি কি দিব লাগিব বাকিখিনি সেম থাকিব OH ৰ ঠাইত কি দিব লাগিব তোমালোকে Cl টো দিব লাগিব ঠিক আছে তাৰ পিছত নেক্সট এটো বেনজয়িল ক্লোৰাইড পাই গলো এই বেনজয়িল ক্লোৰাইডটোৰ আমি কি কৰিব লাগিব এতিয়া আমি ৰজেন মান ৰিডাকচন কৰিব লাগিব ৰজেন মান বিজাৰণ কৰিব লাগিব ৰজেন মান বিজাৰণত সদায় হাইড্ৰোজেন যোগ হয় বিজাৰণ মানে হাইড্ৰোজেন যোগ হ'ব আৰু এইটো পেলাডিয়ামটো অনুঘটক ইয়াতে BaSO4 ঠিক আছে তো এটা হাইড্ৰোজেন HCl এটা ওলাই যাব আৰু হাইড্ৰোজেনটো যোগ হলে আমি বেনজেলডিহাইড আমি পাই যাম ইয়াতে তো আমাৰ কি হৈ গল বেনজয়িক এসিডৰ পৰা বেনজেলডিহাইড আমি পাই গলো ঠিক আছে তো নেক্সটটো তোমালোকে চোৱা ইয়াতে তোমালোকৰ ইথানল ঠিক আছে এইটো ইথানল এটা 1 ডিগ্ৰী এলকহল হয় তোমালোকে মনত ৰাখিবা এই ইথানলৰ লগত তুমি এইটো ৰিয়েজেনো দিব পাৰা বা PCCও দিব পাৰা ঠিক আছে তো যিকোনো এটা দি দিলে হৈ যাব তো ইয়াৰ লগত যদি তুমি এই ইথানলৰ লগত যদি PCC বা কপাৰ যদি তুমি দি দিয়া তেতিয়ালে কি হৈ যাব এই যেটো CH2OH গ্ৰুপ আছে তাৰ ঠাইত তোমালোকৰ এলডিহাইড গ্ৰুপ হৈ যাব ঠিক আছে CH2OH গ্ৰুপ হিন্দি এলডিহাইড লৈ কনভাৰ্ট হৈ যাব ঠিক আছে
এতিয়া আমি কি কৰিব লাগিব তো এইখিনি কৰিলো কৰাৰ পিছত কি হৈ যাব এই যৌগটোৰ নাম ইথানেল এই ইথানেল যৌগটো দুটা ল'ব লাগিব ঠিক আছে লৈ গনে ইথানেলত কি আছে জানানে আলফা হাইড্ৰোজেন আছে সেইভাবে আলফা হাইড্ৰোজেন থকা বাবে আমি ইয়াত ডাইলুট NaOH দি কেনে ইয়াতে এলডল ঘনীভৱন বিক্ৰিয়া কৰিব লাগিব এলডল ঘনীভৱন বিক্ৰিয়াত দুটা ইথানেল ল'ব লাগে ঠিক আছে এলডিহাইড দুটা ল'ব লাগে তাৰপিছত লোৱাৰ পিছত কি হৈ যাব ইয়াত 3 হাইড্ৰক্সি বিউটানেল এইটো তো এই যৌগটো তোমালোকৰ কি হ'ব উৎপন্ন হৈ যাব তো এনেকৈ তোমালোকৰ ইথানলৰ পৰা 3 হাইড্ৰক্সি বিউটানেল এই যৌগটো তোমালোকৰ উৎপন্ন হ'ব ইয়াতে দুটা ষ্টেপ জড়িত হৈ আছে এটাত এলডল ঘনীভৱন বিক্ৰিয়া হৈছে আৰু এটাত তোমাৰ 1 ডিগ্ৰী এলকহলটো এলডিহাইডলৈ কনভাৰ্ট হৈছে তো এইখিনি বস্তু তোমালোকে এনেকৈ চাব লাগিব মই তিনিটা কৰি দিলোঁ তোমালোকে জানা যে তিনিটাত একো নহয় মই জাষ্ট তোমালোকক এটা আইডিয়াৰ কাৰণে তোমালোকক কৰি দিলোঁ আৰু এইকেইটা কুৱেশ্যন যদি তোমালোকে পোৱা নাছিলে আগতে কৰা নাছিলা তোমালোকৰ হাতত যদি এইখিনি বস্তু নাছিল তেতিয়াহ'লে তাৰ কাৰণে সুবিধা হ'ব তো সেইভাবে মই এটা কৰি দিলোঁ তোমালোকে পাৰিলে যিমান পাৰে সিমান বেছিকৈ চাবা কমকৈ চাই গ'লে হ'ব কিন্তু কমন পৰা চান্সটো অলপ কম থাকিব তেতিয়াহ'লে বেছি কুৱেশ্যন চালে বেছি কমন পৰা চান্সটো থাকিব ঠিক আছে